আহিছোঁ এইকেইটাই পাছফালৰ পৰা নামাতিলেই হয় আৰু পাই শনি লগাটো পিছফালৰ পৰা মাত লগালিয়ে নহয় চহৰলৈ যাওঁ ইণ্টাৰভিউ আছে হেৰৌ তই এৰ আৰু ইণ্টাৰভিউ দিবলৈ হাফ সেঞ্চুৰীটো হ'লে ফুল সেঞ্চুৰীটো মাৰা সোনকালে আৰু বিহু চালি কৰিবলৈ আহিছে নে গুৰ নোহোৱা খেলখন তাত ঐ যা যা আৰু এইবাৰো শুভেচ্ছা থাকিল নালাগে শুভেচ্ছা আচ্ছা স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল জৱাহৰলাল নেহেৰু গুড নাগাচাকি আৰু হিৰোশ্বিমা চহৰ দুখন ক'ত অৱস্থিত জাপানত ভেৰি গুড আচ্ছা ভাৰতবৰ্ষই স্বাধীনতা কেতিয়া লাভ কৰিছিল 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল আৰু 1947 চনৰ 15 আগষ্টত সফলতা লাভ কৰিছিল আচ্ছা মংগল গ্ৰহত প্ৰাণী থকাটো আপুনি বিশ্বাস কৰেনে হয় বিজ্ঞানীসকলেও তাকেই ভাবিছিল কিন্তু এতিয়া পৰীক্ষা নিৰীক্ষা চলি আছে ঠিক আছে থেংক ইউ ছাৰ নেক্সট কোন আছিলে যাব পাৰে মই আছিলোঁ হেৰি নহয় শুনকচোন ৰ'ব হয় কওকচোন আপোনাৰ বাৰু ইণ্টাৰভিউ কেনেকুৱা হৈছে ভাল হৈছে মই গোটেইকেইটাৰ প্ৰশ্নৰে শুদ্ধ উত্তৰ দিছোঁ হেৰি দয়া কৰি মানে উত্তৰকেইটা ক'ব নেকি বাৰু মোৰ মানে অকণমান সুবিধা হ'ব আৰু ঠিক আছে বাৰু প্ৰথম প্ৰশ্নটোৰ উত্তৰ জৱাহৰলাল নেহেৰু দ্বিতীয়টো হৈছে জাপান জাপান আৰু তৃতীয়টো ঠিক আছে বাৰু আচ্ছা বাৰু শুভেচ্ছা থাকিল দেই ভালকৈ দিব ধন্যবাদ আহি যাম আৰু চাগে মই আৰু নেক্সট আচ্ছা আপোনাৰ নাম জৱাহৰলাল নেহেৰু আপোনাৰ ঘৰ ক'ত জাপানত হা হেৰি আপোনাৰ জন্ম কিমান চনত হে 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰাই প্ৰচেষ্টা চলিছিলে আৰু 1947 চনৰ 15 আগষ্টতহে সফল হ'ল হে ভগৱান হেৰি আপুনি পাগল নেকি হে বিজ্ঞানীসকলেও তাকেই ভাবিছে কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে হেৰি আপুনি মোৰ লগত ফটোৱামি কৰিবলৈ আহিছে নেকি বাৰু কি হৈছে ওলাই যাওক বুলি কৈছো ওলাই যাওক গেট আউট হেৰি মোৰ চাকৰিটো নহ'ব নেকি বাৰু